বাচি আছে খুব সুন্দৰভাৱে। এই পৰুৱাবোৰ পানীত দি দিলে আচলতে নমৰে, সিহঁতি বেহুচে হৈ যায়। এনেকে কৈ দেচোন যিকেইটা মাল আছে গুচি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। যিহেতু কাইলৈ গৰু বিহু বুলি এতিয়া আজি আমলৈ পৰুৱাটো ভাঙি আছে, তো ব'লক দেখুৱাওঁ আপোনালোকক। এয়া মই বাইকত উঠি ৰৈ আছোঁ, এতিয়া যাম, গৈ পেলাই আপোনালোকক দেখুৱাম কেনেকৈনো পৰুৱাটোক ভাঙে, কি কৰে, গোটেইখিনি সবিশেষ জনাম। তো ব'লক। তো এয়া আহি পাইছোঁহি। তো চাওক, এয়া আমলৈটো এয়া বাচি আছে নদীতে, এইখন ধনশিৰি নদীখন। মই অলপ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ব'লক, এয়া চাওক পৰুৱাটো এয়া বাচি আছে খুব সুন্দৰভাৱে। এই পৰুৱাবোৰ পানীত দি দিলে আচলতে নমৰে, সিহঁতি বেহুচে হৈ যায়। তো এয়া দেখিছে বগাই আছে পৰুৱাবিলাক, এইবিলাক চব দেখিছেনে, মোৰ ভৰিলৈ আহি আছে। তো এইবোৰ এনেকৈ পাৰতে এৰি দিয়ে, পাৰত এইফালে বিভিন্ন গছ গছনি আছে, তালৈ বগাই গৈ পেলাই আকৌ সিহঁতি বাঁহ সাজিব পাৰিব। সেইটো বিহুৰ দিনা এনেকেই আপোনালোকৰ ভাঙি পেলাই টোপকেইটা উলিওৱা হয়। সেইফালেও এয়া চাওক, গামলাত খুব সুন্দৰভাৱে আচলতে এয়া বাচি আছে টোপবিলাক। এই নদীখনৰ কাৰণে আচলতে খুব সুবিধা হয়। চাওক বাবাদা অলপ উলিয়াই দেখুৱাই দিয়কচোন টোপটো। এয়া চাওক টোপবিলাক দেখিছে নহয়, একদম ভাত টোপো আছে। এইখিনি বাচিব লাগিব, মই বচা আছে নি অলপ আপোনালোকক দেখুৱাওঁ। টোপলৈ বাচোঁতে খালি বহুত কষ্ট, ৰামফা দিয়ে ন পৰুৱাই। হে দিছে তো এয়া দেখিছে নহয়, পিছফালে এইখিনি পাতখিনি আচলতে বাচি পেলাই এনেকৈ আকৌ পিছত গামোচা মাৰি পেলাই গোটেই বগা বগা ভাত টোপখিনি উলিয়াব লাগিব। পৰুৱা থাকিব নোৱাৰিব তাত। তো সেইখিনি দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। গামোচা মেইন ফটাকানি মাৰিব লাগিব। ফটাকানি নহয়, এটা গামোচা দিব। গামোচাত দি দিলে পৰুৱা নাথাকে, এটাও নাথাকে। এইখন চাওক, গামোচা এনেকৈ দি ল'ব লাগিব আপোনালোকে ধুনীয়াকৈ। মেজাৰমেণ্ট কৰি ল'ব লাগিব। তাৰপৰা টোপখিনি এনেকৈ দি দিব লাগিব ইয়াত। চাই থাকক সবিশেষ। মিয়া লুঙি লেখীয়া লাগিছে এখন। তই জনা নাই, তই জনা সেয়া পৰুৱা লাগি গৈছে, দেখিছ নাই? এইটো এটা ভাল পদক্ষেপ দেই। সুলভ মূল্যৰ ৰেট এটা কৈ দিয়া ছোৱালী। মজাকে লাগিছে। সঁচাকে মানে কি এইবোৰ মজাকে লাগিছে। সেইবা পৰুৱা থাকি আহিব তাত। এনেকে পৰুৱা খিনি পেলাই দিব লাগিব এনেকে। এইটোৱে আৰু পৰুৱা। নাইকিয়া লেখিয়া হৈ গৈছে, এই লাডু হৈ গৈছে। কিমান মাল এনেকে কৈ দেচোন যিকেইটা মাল আছে গুচি।